দরকার মেগে দিই ফাইনেলি মই ঘৰ আহি পালোঁ। এতিয়া মই মেগী পেকেট বনাই পেলাই খাম। আপোনালোকক দেখাই আছোঁ, খাই থাকক। প্ৰথমতে মই নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মানে পাকঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। মেগী খাৱাৰ পৰা আৰম্ভ কৰি দিম। ভিডিঅ'টো চাই লওঁ। গেছটো জ্বলাই লওঁ। কেৰাহীটো একদম পৰিবলৈ ঠাৰা দিওঁ, পৰি হ'লে ছিঙি গৈছে। প্ৰথমতে আৰু মই এতিয়া পানী দিওঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। এনেকৈ একটু দুটুকমান পানী দিব লাগে। পানী দিয়াৰ পিছত এক পেকেট মেগী পেকেট দিলোঁ। প্ৰথমতে আৰু এই মছলাটো দিলোঁ। তাৰপিছত আৰু পিঁয়াজ দিলোঁ অলপ। এই গাইজ ফাইনেলি এতিয়া মেগী হৈ গ'ল। লাহে লাহে উতলি আছে, পানীটো শুকালে খাবৰে হ'ব। এতিয়া আপোনালোকক দেখাই থাকিম, চাই থাকিম। এই গাইজ ফাইনেলি মেগীখিনি হৈ গ'ল। এতিয়া মানে মেগীখিনি খাম, মজা লাগিব। মই সদায় ইয়াতে খাওঁ। মজা এনেকৈ নিজে বনাই খাওয়াটোৱে মজাটোৱে বেলেগ। টপাত আছে না আৰু খাবৰ কাৰণে মোক লাগিবও পাৰে, সেইকাৰণে আৰু হাৱাখিনি নেদেখা অলপমান দেখাই দিলোঁ আৰু বাকীখিনি। এতিয়া মানে খাই মই চুলি কাটিব যাওঁ, আপোনালোকক দেখাই দিম। খাই থাকিব ভিডিঅ'টো সেইটোলৈকে। এই গাইজ এতিয়া মই ৰুটি খাব ধৰিছোঁ, খাই থকা মজা। এই বান্ধাকবি দুজন দিচ্ছি, খাই থাকক। ঠিক আছে, ফাইনালি মই ডেলিভাৰী পালোঁ। তোমাক সেইবিলাকে চাই থাকক। ফাইনেলি মই দোকানখন পাই গ'লোঁ। ইয়াত মানে ডেলিভাৰী মাজত আছে। ইয়াত মই এতিয়া চুলি কাটি মানুহজনে খাই এইখনে আছে দোকান। ইয়াতে মই সকলো চুলিবিলাক কাটো। আৰু এই দাদা আছে, দাদাৰ নামটো কৈ দিয়ক। দাদা বঢ়িয়াকৈ চুলি কাটি থাকিব, চাই থাকক। এই গাইড ফাইনেলি মই গা পা ধুই উঠিলোঁ, মানে কাপোৰ চাপোৰ পিন্ধি ল'লোঁ, ভাত চাত খাই ল'লোঁ। মানে চুলিটো কাটিছোঁ। কেনে লাগছি কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টো এইখিনিতে আছে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। নতুন ভিডিঅ' এটাত লগ পাম। বাই বাই।